প্ৰণামো মাতৃভাষা এই যি উদ্যোগ হাতত লোৱা হৈছে সেই উদ্যোগৰ এক কাৰ্যকৰী পদক্ষেপ হিচাপে আজি ভাষা সজাগতা সভাখনি আহ্বান কৰা হৈছিল আৰু এই ভাষা সজাগতা সভাখনিত আপোনালোকৰ যি উদ্যম আমি দেখিছোঁ সেই উদ্যম দেখি আমি উৎসাহিত হৈছোঁ আৰু আমি এটা কথা প্ৰতিয়ন্তি কৰিছোঁ যে অসমীয়া ভাষাৰ প্ৰতি অনুৰক্ত অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ থকা ব্যক্তি এতিয়াও অভাৱ হোৱা নাই আৰু অসমীয়া ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে বদ্ধপৰিকৰ এটা প্ৰজন্ম সকলো প্ৰজন্মৰে এটা জনগোট এতিয়াও সক্ৰিয় হৈ আছে আমি যি ঠাইত সমবেত হৈ আছোঁ সেই ঠাই দেশৰ ৰাজ্যৰ এক ঐতিহ্যমণ্ডিত স্থান যাৰ পৰা সংস্কৃতিবান অসমীয়া জাতিয়ে গা কৰি উঠিবলৈ উদ্যম বুকুত বান্ধি লৈছিল য'ত এটা সময়ত 1895 চনত য'ত এই অনুষ্ঠানটো প্ৰতিষ্ঠা হোৱাৰ পাছতেই 1896 চনত প্ৰথম য'ত মঞ্চ নাট প্ৰথম হৰিচন্দ্ৰ নাটখনি য'ত মঞ্চস্থ কৰা হৈছিল আৰু য'ত 1961 মান হ'ব তেনেকুৱাতে সহ অভিনয়ৰ পাতনি মেলা হৈছিল গতিকে এক সংস্কৃতিৰ গুৰি ধৰা এডোখৰ স্থানত আমি সমবেত হৈ গোলাঘাটৰ ৰাইজৰ বুকুৰ আপুনি অনুষ্ঠানটোৰ পৰা আমি এটি আশাৰ বাতৰি লৈ যাবলৈ আমি ইয়ালৈ আহিছোঁ আৰু এটা কথা ঠিক যে মই কথাবোৰ ওলোটাকৈ ভাবি ভাল পাওঁ আৰু ওলোটাকৈ কথাবোৰ চিন্তা কৰি ভাল পাওঁ সেইকাৰণে মই কথাটো ক'ব বিচাৰিম যে আমাৰ এই উদ্যোগ আমাৰ এই উদ্যম কেতিয়াও দুৰ্বলৰ বিননি বা দুৰ্বল হ'বলৈ মৰিবলৈ ধৰা ভাষা এটাৰ কওঁতাসকলৰ এটা প্ৰজন্মই বিননি জুৰিবলৈ কৰা আবেদন নিবেদন বুলি কোনো যাতে নধৰে অসমীয়া ভাষা এই মুহূৰ্তত 48% মানুহে অসমীয়া ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি আছে আৰু অসমৰ জনসংখ্যাৰ 48% মানুহ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি থকাৰ সংখ্যাৰ পৰা 1.1 কোটি 50 লাখ প্ৰায় 1.5 কোটি মানুহে এই ভাষাটোক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰি আছে আৰু লোকপিয়লৰ সংখ্যাত যিসকলক অন্যান্য হিচাপে থোৱা হৈছে সেইসকলক সামৰিলে অসমীয়া ভাষা কওঁতাৰ সংখ্যা 2 কোটি 17 লাখ মান হ'ব 2 কোটি 17 লাখ মানুহে যিটো ভাষা ব্যৱহাৰ কৰি আছে সেই ভাষাটো দুৰ্বল হোৱা নাই সেই ভাষাটো মৰিবলৈ ওলোৱা নাই সেই ভাষাটো মৰিব নোৱাৰে কিন্তু অসমত এটা সাংঘাতিক ধৰণৰ বিপৰ্যয় আহিছে অসমৰ শিক্ষা ব্যৱস্থালৈ সাংঘাতিক ধৰণৰ এটা বিপৰ্যয় আহিছে সেই বিপৰ্যয়ৰ পৰা উদ্ধাৰ পাবৰ বাবে আমি চিন্তা কৰিছোঁ সেই বিপৰ্যয়টো হৈছে অবিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা চাৰিওফালে কাঠফুলাৰ দৰে বিয়পি পৰিছে আমি মাতৃভাষাৰ জয় গান গাইছোঁ এই কাৰণে নহয় যে অসমীয়া ভাষাটোক ৰক্ষা কৰিব লাগে আবেগৰ ঢৌ উঠি আমি মাতৃভাষাৰ জয় গান গাবলৈ আমি চেষ্টা কৰা নাই আমি এটা সুস্থ নতুন প্ৰজন্ম গঢ়িবৰ কাৰণে শক্তিশালী নতুন প্ৰজন্ম গঢ়িবৰ কাৰণে যাতে সুস্থ শিক্ষা ব্যৱস্থা এটা গঢ় লয় তাৰ বাবে প্ৰয়াস কৰি ওলাইছোঁ কাৰণ পৃথিৱীৰ প্ৰত্যেকটো গৱেষণাই প্ৰমাণ কৰিছে যে মাতৃভাষাৰ শিক্ষা ব্যৱস্থাই হৈছে আটাইতকৈ শক্তিশালী ব্যৱস্থা ইয়াৰ বিপৰীতে যিটো ব্যৱস্থা গঢ়ি উঠিছে সেই ব্যৱস্থাটো যে বিৰূপ ব্যৱস্থা সেই ব্যৱস্থা যে ক্ষতিকাৰক ব্যৱস্থা আজি ইয়াত সমবেত প্ৰায় 250-300 ব্যক্তিয়ে যদি আজিৰ এই দিনটোৰ প্ৰায় সংকল্পবদ্ধ হয় অহা 10টা দিনত আমি 10জন মানুহক বুজাই দিম যে এই ব্যৱস্থাটো এটা অবিজ্ঞানসন্মত ব্যৱস্থা গঢ় লৈ উঠিছে ইয়াৰ বিপৰীতে এটা সুস্থ শক্তিশালী সবল ব্যৱস্থাৰ দিশে আমি আগবাঢ়িব লাগিব তেতিয়াহ'লে অহা 10 দিনত 3000 মানুহ উপকৃত হ'ব এই সুস্থ ব্যৱস্থাটোৰ সপক্ষত গতিকে ইংৰাজী মাধ্যম বুলি আমি ঠিক কোৱা নাই মাধ্যমৰ লগত আমাৰ বিতৰ্ক নাই কিন্তু মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো যে বিজ্ঞানসন্মত ব্যৱস্থা মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো যে এটা গ্ৰহণযোগ্য ব্যৱস্থা যদি ইংৰাজী মাধ্যমতো পঢ়িছে তেতিয়া মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো যে অতি জৰুৰী কথা সেই কথাটো মানুহক বুজাব লাগিব সেই কথাটো বুজাব লাগিব এই কাৰণেই কাৰণ আপোনাৰ মোৰ চৌপাশে জীয়াই থকা সৰু সৰু নতুন প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী উঠি আছে সিহঁতক আমি বিপথে যাবলৈ দিব নোৱাৰোঁ সিহঁতৰ ভৱিষ্যত আমি ধ্বংস কৰিব নোৱাৰোঁ সিহঁতৰ ভৱিষ্যত আমি খেৰুচিগা এটা প্ৰজন্মৰ সৃষ্টি কৰিব নোৱাৰোঁ শিপাবিহীন এটা প্ৰজন্মৰ সৃষ্টি কৰিব নোৱাৰোঁ কাৰণ শিপাবিহীনভাৱে প্ৰস্তৰ মূৰ্তি জীয়াই থাকে য'ত কোনো শিল এটা জীয়াই থাকে য'ত কোনো প্ৰাণ নাথাকে গতিকে শিপা থকা এটা প্ৰজন্ম গঢ়িবৰ কাৰণে মাতৃভাষাৰ গুৰুত্ব অপৰিসীম সেই কথাটো বুজাই দিব বিচাৰিছোঁ লগতে এটা কথা খুব স্পষ্টভাৱে আমি ক'ব বিচাৰিম যে অনুষ্ঠানটো জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন বা কোনো অনুষ্ঠানৰ অনুষ্ঠান নহয় এই অনুষ্ঠানটো হৈছে অসমৰ মাতৃভাষাৰ বিদ্যালয়সমূহৰ বাবে গঢ় দিয়া বা মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ যি বিজ্ঞানসন্মত গ্ৰহণযোগ্যতা সেই গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰিবৰ বাবে জন্ম হোৱা সমভাৱাপন্ন ব্যক্তিসকলৰ এটি অনুষ্ঠান
আৰু এই অনুষ্ঠানটোৰে সকলোবোৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ সংঘাত সমস্যা এইবিলাকক আমি আদৰি ল'ম আৰু এই সমস্যাবিলাকৰ প্ৰতি আমি কথা পাতিম আৰু কিদৰে মাতৃভাষাৰ বিজ্ঞানসন্মত ব্যৱস্থাটো আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাটো আমি চিন্তা কৰিম নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2023 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2023ৰ 239 পৃষ্ঠাত এই কথাটো স্পষ্টভাৱে উল্লেখ আছে যে শিশুক মাতৃভাষাত শিক্ষা প্ৰদান কৰা উচিত আৰু মাতৃভাষাত যদি শিক্ষা প্ৰদান কৰিবৰ বাবে আন্তঃগাঁথনিগত কিবা অসুবিধা থাকে তেতিয়াহ'লে অন্ততঃ ৰাজ্য ভাষাত শিক্ষা প্ৰদান কৰা উচিত মই দোহাৰিছোঁ ৰাজ্য ভাষাত ষ্টেট লেংগুৱেজ শব্দটো তাত ব্যৱহাৰ কৰিছে গতিকে আমি অসমীয়া মাধ্যমৰ কথাটো সেইকাৰণেই কৈ আছোঁ আমাৰ বহুত ভাষাত আমাৰ মাতৃভাষাত শিক্ষা প্ৰদানৰ বহুত জনজাতীয় ভাষাত এতিয়াও ব্যৱস্থাটো গঢ় লোৱা নাই অন্ততঃ ষ্টেট লেংগুৱেজ হিচাপে অসমীয়া ভাষাটো অসমত চুতীয়াসকলে সৃষ্টি কৰা ভাষা অসমৰ কছাৰীসকলে সৃষ্টি কৰা ভাষা অসমৰ কোচসকলে লালন পালন কৰা ভাষা আৰু অসমৰ আহোমসকলে ৰাজভাষাৰ মৰ্যাদা দিয়া ভাষা গতিকে এইটো কোনো গোষ্ঠীৰ ভাষা নহয় অসমৰ ভাষাটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ সংযোগী ভাষা এইটো আমাৰ ৰাজ্য ভাষা আৰু এই ভাষাটোত শিক্ষা গ্ৰহণ কৰিলে মানুহখিনিয়ে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ যিটো উদ্দেশ্য যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বাবে প্ৰস্তুত কৰা হৈছে তাৰ উদ্দেশ্য সফল কাম হ'ব আৰু আমি যিটো হিন্দী জাপি দিয়া বা আন কিবা জাপি দিয়াৰ দুৰ্ভাৱনাবিলাক কৰিছোঁ সেইবিলাকো আহিব নোৱাৰিব সেইকাৰণে নোৱাৰিব কাৰণ তাতে এতিয়াও এই ধৰণৰ কথা নাই ষ্টেট লেংগুৱেজ শব্দটো স্পষ্টভাৱে তাত উল্লেখ আছে গতিকে ষ্টেট লেংগুৱেজটো আমি ব্যৱহাৰ কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে মই বিশেষ কথা নকওঁ কিতাপ নপঢ়িলে বুলি ভাষাটো মৰিব বুলি মই নাভাবোঁ কিতাপ যেতিয়া জোনাকী আলোচনী ওলাইছিল সেই দিনৰে পৰা আজিৰ দিনলৈকে আপুনি জনসংখ্যাৰ হিচাপ কৰিলে 0.025% অধিক মানুহে কিতাপ পঢ়া নাই বাতৰি কাকতো পঢ়া নাই এইটো বৰ উদ্বেগৰ কাৰণ নহয় অসমীয়া ভাষা 1.5 কোটি মানুহে ব্যৱহাৰ কৰি আছে 2.17 লাখ মানুহে অসমীয়া ভাষা কৈ আছে বুকুত ডাঠ কৰি যাওক আৰু অসমীয়া ভাষাৰ বাবে চিন্তা কৰিম অসমীয়া ভাষাত যি বিজ্ঞানসন্মত ব্যৱস্থা গঢ়িব লাগে মোৰ চৌপাশৰ ল'ৰা ছোৱালীবোৰ যি অবিজ্ঞানসন্মত ব্যৱস্থালৈ গুচি গৈছে তাৰ পৰা অসমীয়া ভাষালৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিম তাৰ বাবে সংকল্প লওক আৰু আপোনালোকে সেই বাৰ্তা সমাজলৈ লৈ যাওক তেতিয়া দিনটো আমাৰ সফল হ'ব বুলি মই আশা কৰোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ